Guys, welcome back to my YouTube channel. আপোনালোক সকলোকে মোৰ YouTube channel স্বাগতম জনাইছো আৰু আজি আহিছো পথাৰত দেখিছে সৰিয়হ খেতিয়া হালধীয়া সবফালে দেখিছে আৰু সৰিয়হখিনি দেখালে নহব আজি কিবা এটা খাম বুলি ভাবিছো আৰু ইয়াৰ মোৰ লগত আজি দেখিছে কোন আছে হেল্ল' গাইজ পাৰ্টনাৰ মই লৈ আহিছো আজি নামটো কৈ দে মোৰ নাম আছে গাইজ ময়ূৰ আৰু এখেতৰ ইউটিউব চেনেলটো ইমান ভাল লাগিছে ইমান ভাল লাগিছে মই আজি ইমান দূৰ পাইছো এখেতৰ লগত খানা খাবলৈ থেংক ইউ তো আজি আমি আহিছো হেৰি খাবলৈ কমলা খাম বুলি ভাবিছো কমলা টেঙা তো ইয়াত দেখিছে সব বস্তু ইয়াত পুৰা যোগাৰ কৰা হৈ আছে এয়া চাওক ইয়াত দেখিছে সব আনি ইয়াত থৈ দিছো এয়া তো চাই থাকক কেনেকৈ কি কৰি আছো আপোনালোকে ভিডিঅ'টো লাইক কৰি দিব যদি চাই ভাল পায় এণ্ড চাই থাকক কটাৰীখন ইয়াত থৈ দিছোঁ আৰু এয়া ধুনীয়া এইখিনি ইয়াত থৈ দিওঁ এইখিনি এয়া জলকীয়া ক'ত গ'ল জলকীয়া দেখিছে আপোনালোকে আৰু এইখিনি নিমখ ঘৰৰ পৰা লৈ আহিছোঁ চুৰ কৰি এণ্ড এয়া জলকীয়া আৰু মেইন বস্তুটো কমলা ৰখিব দেই কমলা তো এইকেইটা আমি থৈ দিওঁ ইয়াত আৰু এটা আছে তো চাই থাকক কি কৰোঁ আপোনালোকে চাই থাকক এতিয়া ফাৰ্ষ্টে আমি কি কৰিব লাগিব ইয়াক কমলাকেইটা ধুনীয়াকৈ আমি ধুই ল'ব লাগিব পানী দি এইখিনি বস্তু বাৰু ধুই আনিছোঁ ঘৰৰ পৰা আৰু এইখিনি ধোৱা নাছিলোঁ তো ধুই কৰি লৈ এতিয়া আমি কমলা কাটিব লাগিব কমলা কেনেকৈ কাটে জানেনে নেজানে যদি চাই লওক প্ৰথমতে ওপৰ বাকলিটো এইটো দেখিছে এতিয়া এইটো আঙুলিটো এনেকৈ সোমাই দিব এইটো গাইজ কি মজা তো এইকেইটা মই কাটি লওঁ আপোনালোকে চাই থাকক 1 2 3 এয়া গাইজ দেখিছে এয়া বাকলি চাকলি গুচোৱা হৈ গ'ল যাদু মন্ত্ৰৰ চুহা আৰু এইখিনি এতিয়া আমি এনেকৈ ফালিব লাগিব এয়া দেখিছে চেণ্টটো মজা কিন্তু দেই আৰু এনেকৈ ফালি লওঁ তো আপোনালোকে চাই থাকক যদি ভিডিঅ'টো লাইক এটা কৰি থৈ দিয়কচোন এতিয়াই আৰু কমেণ্ট এটা কৰি দিব এনেকৈ পথাৰৰ মাজত খাই কেনেকুৱা লাগে আপোনালোকে তুমি খাইছেই ন তো এয়া দেখিছে এইখিনি এনেকৈ কাটি দিলোঁ আৰু আমি বাকীখিনিও কৰিলোঁ আপোনালোকে চাই থাকক দেখাই আছোঁ দেখিছে এইখিনি কাটা হৈ গ'ল ধুনীয়াকৈ এতিয়া আমি ইয়াত কি কৰিব লাগিব আপোনাৰ এই ধুনীয়াখিনি দেখিছে এইখিনিত আমি কাটিব লাগিব ইয়াত এইখিনি এনেকৈ কৰি এয়াখিনি এনেকৈ কাটি পেলাই এয়া দেখিছে ইয়াত ধুনীয়াখিনি কাটি দিলোঁ আৰু জলকীয়া মজা জ্বলা আছে বাৰু এইখিনি জলকীয়াখিনি আমি এনেকৈ কাটি দিওঁ ইয়াত তো এইখিনি দেখিছে হৈ গ'ল এতিয়া আমি ইয়াত কি কৰিব লাগিব ঘৰৰ পৰা চুৰ কৰি অনা নিমখখিনি দিয়া ষ্টাইলটো মই আপোনাক দেখাই দিছোঁ এইখিনি নিমখ আপোনালোকে এনেকৈ দিব নিমখ সদায় এনেকৈ দিব লাগে দেখিছে নিমখ দিয়া ষ্টাইলটো দেখিছে এইটো ষ্টাইলত এইখিনি নিমখ নালাগে গতিকে আমি সৰিয়হত দি দিলোঁ এতিয়া আমি এইখিনি এতিয়া ফেনেকিব লাগিব দেখিছে এপিচ পৰি গ'ল সৰিয়হ নামত দান কৰি দিলোঁ ঠিক আছে আৰু আমি এনেকৈ কৰি এইখিনি দেখিছে তো আমাৰ এয়া ৰেডি তো এতিয়া খাওঁ আপোনালোকে চাওক তো গাইজ আমাৰ গোটেইখিনি হৈ গ'ল আমাৰ ইয়াত দেখিছে এইখিনি গোটেইখিনি আমি কৰিলোঁ এতিয়া খাবহে লাগে খালি আৰু এতিয়া আমি চবেই এতিয়া বহি লৈছোঁ খাম এতিয়া আছে কেনেকুৱা মজা খাবলৈ এতিয়া মোৰ মানে এনেকুৱা বেগেতে কামিকশ্যন মুখ এনেকুৱা লাগি আছে যেন বেগেতে আহোঁ মোৰ মুখলৈ আৰু আমি সোৱাদটো পাওঁ তো এইখিনি খাই লওঁ আপোনালোকে চাই থাকক দেখাই আছোঁ বাৰু খাই পেলাই আপোনালোকক আৰু এইটো ভিউটো চাওক কি ধুনীয়া দেখিছে এনেকুৱা পথাৰত মানে এনেকুৱা কমলা খোৱা মানে মজাটোৱে বেলেগ আপোনালোকে
যদি খাইছে এনেকৈ তো কমেণ্ট কৰি কৈ দিব কোনে কোনে খাইছে আৰু এয়া দেখিছে তো খাই লওঁ গাইছ আপোনালোকে চাই থাকক গাইছ এয়া দেখিছে আমি পূৰা লৈ ল'লোঁ এয়া দেখিছে এইবাৰ ভাগ পূৰা লৈ ল'লোঁ আৰু এতিয়া ই খাই দেখাই দিব খাই দে গাইজ এইটো হয় কমলা আৰু এইটো মুখ এইটো কেনেকুৱা মজা তো মই এপিচ আপোনালোকক খাই দেখাই দিছোঁ কমলা সদায় এনেকৈ খাব লাগে এয়া চাওক এপিচ এনেকৈ ল'লে এপিচ এইটো ল'লে লৈ মুখত মজা লাগিছে গাইজ তো এইখিনি খাই লওঁ আপোনালোকক দেখাই আছোঁ খাই কৰি লৈ পেলাই খা তো গাইজ খাই কৰি পেলাই হৈ গ'ল মজা লাগিলে আপোনালোকক কৈছিলোঁ নহয় কেনেকুৱা টেষ্টটো আৰু এয়া দেখিছে এয়া পাত পূৰা খালী জলকীয়াকেইটা পৰি আছে আৰু ই খাই কেনেকুৱা লাগিলে মানে বহুত ধুনীয়া লাগিছে স্পাইচি হৈছে জ্বলা ওলাই দিছে ঘাম ওলাই গৈছে এনেকুৱা ৰ'দত মানে এনেকুৱা ধুনীয়া লাগিছে মানে জ্বলা স্পাইচি মানে দাদাটোৱে খুব ধুনীয়া বনাইছে মানে মই দাদাটোক আৰু এবাৰ আমি খাম থেংক ইউ ৱেলকাম ছাৰ ৱেলকাম তো এয়া দেখিছে আপোনালোকৰ তাত খাবলৈ কিবা থাকিলে বনাবলৈ কৰিবলৈ মোক মাতিব পাৰে এইবিলাক আৰু মই এনেকৈ কৰি বনাই দিওঁ আৰু পইচা চইচা নালাগে হৈ যাব এয়া খালি ঘৰৰ পৰা খালি কটাৰীখন দিলেই হ'ল আপোনালোকে তেতিয়াই বনাই দিব এয়া তো কমলা বাকলিকেইটা অকণমান সৰিয়হ খেতিখিনিকে দেখাই আহোঁ বলক এইখিনি চাফা কৰি লওঁ ইয়াত কাৰণ ইয়াত ৰাইজৰ মানুহে দৌৰাব এনেকৈ পেলাই থৈ গ'লে হ'ব এইখিনি আমি পেলাই দিওঁ যায় নহওক আৰু ইয়াৰ বাকলি চাকলি খেতিতে দি দিছোঁ আৰু কি আৰু সাৰ চাৰ হ'ব ন বাদ দিয়ক আৰু তো এইখিনি চাফা কৰোঁ আৰু আপোনালোকক এইফালে আগলৈ গৈ পেলাই খেতিখিনি কেনেকুৱা হয় বলক খাই কৰি হৈ গ'ল আৰু আমি এতিয়া আমি খোৱাৰ পিছতো হজম হ'ব লাগে ন এতিয়া আমি মানুহ যিহেতু আমি এতিয়া অলপমান আপোনালোকৰ আমি মানুহ হয় তো এয়া দেখিছে সৰিয়হ হালধীয়া কি বঢ়িয়া লাগিছে আপোনাৰ 3 দিন ধৰি ৰ'দ দিয়া নাছিলে আৰু আজি ৰ'দটো দিছে বৰ এইবিলাকৰ কাৰণে খেতি নহয় তো এয়া দেখিছে দেখা গোন্ধটো আপোনালোকে শুনিলে মানে এনেকুৱা মানে আপোনালোকৰ চৰ্দি তৰ্দি থাকিলে চব ভাল হৈ যাব আৰু আমি ইয়াত আয়ুৰ্বেদিকো যদি লাগে ক'ব মই বনাই দিব পাৰিম আপুনি ক'ত শিকি আহিলে এইবিলাক ক'ত শিকি আহিলে আপুনি তেখেতে ইউটিউবৰ পৰা শিকিছে হয় 10টামান চেনেল আছে মোক গোটেই একেবাৰে ইউটিউবত ভৰি আছে এইখিনি সৰিয়হ দেখিছে কি ধুনীয়া এয়া চাওক কি বঢ়িয়া আৰু এইটো ৰাস্তা আমাৰ এইটো মেইন ৰাস্তাটো তো আজি ভিডিঅ'টো এইখিনিয়ে আছিলে আজি আৰু ইমানতে সামৰো বুলি ভাবিছোঁ তাৰ বাদ দে আজি ইমানতে সামৰিছোঁ বুলি ভাবিছোঁ ভিডিঅ'টো সামৰো আৰু আপোনালোকক প্ৰথমতে ছাবস্ক্ৰাইব কৰি দিয়ক কৰি দিব তো ই কৈছে যিহেতু ছাবস্ক্ৰাইবটো কৰি দিব আৰু যোনে মোৰ ভিডিঅ' নতুন চাই আছে সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ সামৰিছোঁ আৰু আপোনালোকক এটা কথা কওঁ এইকেইদিন ভিডিঅ' ইমান নাহিব আৰু আপোনাৰ মাৰ্চৰ পৰা আপোনাৰ ৰেগুলাৰ ভিডিঅ' ধামাকা আহি আছে আপোনালোকে চাবলৈ পাব মাৰ্চৰ পৰা পূৰা ডেইলি ব্লগছ দিবলৈ ট্ৰাই কৰিম আৰু ছাবস্ক্ৰাইবটো কৰি থৈ দিব এইটো কাৰণে যাতে ভিডিঅ'টো দিলে আপোনালোকৰ মাজলৈ আহি যায় লগে আৰু আজি লাইক কৰিব কমেণ্ট কৰিব কেনেকুৱা লাগিলে আজি ৰাখিছোঁ বাই টাটা এইটো